তই বাহিৰলৈ নলাবি দে বোপা। ৰচনা আৰু আবৃত্তি মনোজ কুমাৰ। বোপায়ো তই মুখলে আছনে, আজিকালি তোৰ কথাই বৰকে আমনি কৰে। দেশত হেনো কিবা লকডাউন চলিছে, বৰ কষ্ট, বৰ যন্ত্ৰণা। ধন ঘটিবলৈ গৈ এতিয়া চাগে ভাড়া ঘৰত অনাহাৰে দিন কটাইছে। তই নকলে বুজি পাও বাবা, দুখ যে আমাৰ অতিকে আমাৰ শুকান হাড়বোৰ চবাবলে কালৰূপী ভাইৰাছটো আহিছে। কিনো কম বাবা, আজিকালি নিজকে চোন ভাইৰাছ যেন লগা হল। বোপায়ো বৰদৈচিলা আহিবৰ পচোৱাৰ শব্দকে আজিকালি ধুমুহা যেন লগা হল। এইবাৰ কপৌ ফুলিলাও কলিৰ মাতত দেহ মন ৰাইজাই নকৰে। বাজি থাকিব বুকুৰ মাজতে আক্ষেপৰ পিহুকি। তই বহাগতে আহিবি বুলি ৰাজপথৰ নীৰৱতাই আজিকালি মোক বৰকে উপহাস কৰে বোপা। নামী দামী মানুহৰ নামী দামী কথা, সেইবোৰ আমাৰ দৰে সৰু মানুহে বুজি নাপায়ো বোপা। তেওঁলোকৰ উচ্চাকাংক্ষাই আমাক লটি ঘটি কৰিছে। হেজাৰজনৰ আমালৈ সহজলভ্য হ'ব দে। আৰু কত যে কি এইবোৰে যেন মোক বধিৰ কৰি পেলাব। হায়ৰে, আমিবোৰ যেন একোটা ঘণ্টা, যাৰ যেনেকে মন যায় তেনেকে বজাই আছে আৰু আমি বাজি আছো। কঠালে দেহ মন হাত পৰে, ককাইহঁতৰ চোন আজিকালি মাত নুশুনা হ'ল। সকলো এনেকৈ সলনি হয়। সলনি নহয় আমাৰ বন্ধ ভৰি পৰিচিত সময়। বোপায়ো লঘনে থাকিলে তই বাহিৰলৈ নোলাবি। ব্যস্ততাৰ অৱসান পেলাই দুদিন যান্ত্ৰিকতাৰ পৃথিৱীত বাস কৰচোন। কষ্ট হ'ব হওক দে বোপা। আভিজাত্যৰ পৃথিৱীত আমাৰ অৰ্থহীন জীৱন, দৰিদ্ৰতা আমাৰ আজন্মৰ লগত। তই আমাৰ শেষ আশা বোপা। তোক কাবৌ কৰিছো, তই বাহিৰলৈ নোলাবি দে বোপা।